আকাশত শুনিছো গোবিন্দৰ নাম, শংকৰ মাধৱে গঢ়া কিনো হৰি নাম। ভকত বৈষ্ণৱে লয় বিৰাম, নামেৰে মুখৰিত বৰদোৱা থান। এই ৰাম নামেৰে মুখৰিত বৰপেটা থান। ঘোৰ কলিকালে আহিবেহিলা সম্প্ৰতি, নানা দেৱ দেৱীক পূজে তাতে কৰে ৰতি। কৃষ্ণ অৱতাৰ পাছে শংকৰ ৰূপ লৈলা, অল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা। এই ৰাম অল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা।